হেল্ল' ফ্ৰেণ্ডছ, মই মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই ৰাতিপুৱা সদায় কুহুমীয়া গৰম পানী এগিলাচ খাওঁ। খাই লৈ ঘৰ দুৱাৰ সাৰি এয়া মই ৰাতিপুৱা চাহপানী খাইছোঁ। চাহপানী খাই লৈ বতৰটো চালোঁ, বতৰটো বৰ ঠিক নহয়। অলপ ৰ'দ দিছে, অলপমান দিয়া নাই, সেনেকৈ আছে বতৰটো। জানো এইকেইদিন বহুত ঠাণ্ডাও পৰিছে। তাৰপিছত বজাৰৰ পৰা পাচলি আনিলে, পাচলিখিনি উলিয়াই মেলি ধুইছোঁ ধুনীয়াকৈ। সদায় পাচলিবোৰ মই ধুই মেলি ফ্ৰিজত ভৰাই থওঁ। তাৰপিছত গা পা ধুই কাপোৰ ড্ৰাই কৰিলোঁ, ড্ৰাই কৰি মেলি থলোঁ। তাৰপিছত মই ব্ৰেকফাষ্টটো বনাই ব্ৰেকফাষ্টটো খালোঁ। খাই বৈ আকৌ পিছদিনা আমি বজাৰলৈ গৈছিলোঁ, যিহেতু সৰস্বতী পূজা ছোৱালীজনী বেগ এটা আনিব ক'লে। এইটোও বেগ চালোঁ, এইটোৱে পচন্দ হ'ল, এইটোকে ল'লোঁ। কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে জনাব। যদি ভাল পাইছে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।